আৰু ড্ৰাইভাৰ ছোৱালী জোকাবি তই হা আৰু যদি মোক জোকোৱা নহয় তোৰ চালা গোটেই গুটি বাহিৰ কৰি দিম বাপৰে বাপ কি ডাংকাটা চিয়া ঐ মাৰি দেখোন গা দি ঘুচাই দিলা ঐ কাম মানে শেষ নহয় কাম কৰি ভাগৰ লাগি গেল আৰু এটা বৰ পেৰেছি ওলাই গেছে ক'ত যে মূল লাগে কি ফুটা নিচিনা ঐ মই কি আটা বাৰি আহিব লাগো নেকি আটা বাৰি আহিব লাগে চক খুৱাই নেকি মানুহে ক'ত গেছিল তই পুৱাৰ বেৰে হা তোক কিয় লাগে হা তোক কিয় লাগে কিয় নালাগব পুৱাৰ বেৰে মানুহটো নাই তই পুৱাৰ বেৰে মানুহটো নাই এই অলপ আগতে ওলাই আহিছো বাপা হাৰে মই নিজৰ চকু দি দেখা পাইছো তই ৰাতিপুৱা ওলাই যাবা হা তোৰ ইটা চকু নহয় আমরা গতি বুজি পাইছা তোৰ লগত বিয়া হৈ কেনে মই পস্তালুং জানা না পস্তাইছা আজি যদি আৰ্মিৰ লগত বিয়া হলুং হয় বিল্ডিংত থাকবা পালুং হয় স্কুটি চলাব পালুং হয় সদায় মেকআপ কৰিব পালুং হয় পাৰ্লাৰত যাব পালুং হয় ইটো হি একেবাৰে মেকআপ নকৰাই থাকছি হে মই দেখোন একে আনি দিছো বৰ দৰ হিতৰ কাজল এটা হা ঘুৰিছি থাকা মই লিকমি হানবাইছে যে তই কোম্পানী 10 টকা দামি দি হানি দিলি নহবতো কি সুখত ৰাখছো সেইবুলা আৰু সুখত থাকবা নবা কথা কয় হা সুখত ৰাখছি কি বোলে বৰ মাষ্টৰ বৰ বিয়াৰ আগত বৰ ডাঙৰ লেকচাৰ মাছিলে মই মাষ্টৰী কৰং মোৰ লগত বিয়া হ সুখত থাকবি থাকছো ৰ ভালকে সুখতে মই হে তেৰি শুনচোন ঐ ইটো কথা কেতক মই কিমান বাৰ কবা লাগে মইতো মাষ্টৰে না মাত্ৰ মই স্কুলতহে নাযাং এই শুনচোন মই কি মাষ্টৰ তই গম নাপা নেকি এই যে গাঁও গিলাখনত বেংবাতি গিলাখনে বিয়া গিলাখনত যে বজাবা যায় সেই বেংবাতি শিকাবা যাওঁহে মাষ্টৰ মই স্কুলত যাওঁ মাষ্টৰ নহয় তাকেতো তোৰ কথা শুনি কেনে মোৰ ঝগৰ লাগলা একে চকু গিটা মোৰ কোনাহে হৈছিল ভাল পালুং মানে আহিলুঙে নহয় ইটো একো নহয় দে হ'ব দে যদি ভগৱানে ওপৰফালে যদি আমাক ভাল দিন দে আমাৰো ভাল দিন আহিব ভগৱানকে তই চাই থাক দি বুজা ভগৱানে তক চাল্লা মৰণ নোহা বাপৰে বাপ কি বস্তু এইটো আচলতে তোৰ নামটো পেপা নহয় ফেলে কুটি দীঘল মাইক হ'ব লগা আছিল হা মহাৰাণী পুৱাৰ পেৰে এটা ৰিলছ বনাবা পাৰা না মই ইতিয়ালৈকে 10টা মান হল হয় কেনে হেনে বৌ আপনি মোক ৰিল এটা বনাবা শান্তি নেৰে তেতিয়াৰ পৰা ট্ৰাই কৰি আছো ইফালে নেটটো ইডাল কৰি আছে নেটটো ইমান বেয়া মানে তই ৰিলছ বনাই কি কৈছে আজিলৈকে এটা পতাবা পাৰছা না মোক চা ৰিলছ নবনাওতে বিয়া হৈ গিলো এটা পতা আৰু বিদায় হ'ল সালা খৰতে ভাবছে আপনি আপনার নিচিনা বুলি ভাবছে নেকি মই লৰা পতাম যে মোক নিজে চাবা আহিবা লাগবো দাদৰাৰ ইমান পইচা নাই বিয়া দিবা কাৰণে কলা কাকা গিলা খুৱাই থাকবা নৰো মই মোর ঘর হয় এইখান কিয় রাখিম মই কিয় বলাম কি কবা হৈছে আপনি যাও আপনাকে আনছো আমি ঘৰতে মানে খুটি দিম তো কিটা চাবা আহিব কিটা বিয়া দিম চিন্তা বেলেগ ধাৰা দেখোন ভাই আমি কাকো বক্স পালেং দিবা নৰো আমিও বক্স পালেং লৈ আহা না বিদায় হ বুজি পাইছা নালগে মোক বক্স পালেং মই ৰিল বনাই আছো ন ৰিল বনাই যেতিয়া পইচা পাম নিজে বক্স পালেং কিনি লৈ যাম গম পাবি তেতিয়া তই ভগৱান তই ৰিলছ বনাই পইচা পাবি পামতো এনে ইমান ধুনীয়া চেহেৰাটো লৈ আছো নেকি আজিলৈকে দীপিকা পাডুকনে পইচা নাপালা তই পাবি ৰিলছ বনাই হৈ গেছি বাইদেউ এনে ঘৰত থাকি থাকি বুঢ়ী হৈ গিছা এনেও তই মতকে ডাঙৰ বুজি পাইছা খুৱাই থাকবা নৰো যা পাপা তোৰ নামটো এনেই পেপা দিয়া নাই যা তোৰ নামটো ঠিককে দিছে পেপায়ে তই দুদিন পিছত ঢুলো হবি তই গম পাইছা তই হা কাক পেপা কৈছা তই মোৰ নামে ধৰি নাযাবি কিন্তু আপি হে বুজি পাইছা মই খাট্টা চাকি জ্বলাই কেনে মায়ে মোক নামটো ৰাখছি পেপা তই নামত যাবা আইছা তই ফালি পেলাম চলি এক নম্বৰ ডাং কাটিবাই গম পাইছা তই এক নম্বৰ ডাং কাটিবাই ইমান সাদা আছিল আমাৰ দাদাটো ইমান মৰম কৰিছিল মোক আগতে তোৰ কাৰণে চালা দাদা আজিকালি মৰমে নকৰে আগতে ইমান বস্তু আনি দিছিল আজিকালি লিপষ্টিক এটা খুজিও নাপাওঁ চালা তোৰ কাৰণে চালা ডাং কাটি তোক মই তই আহি আমাৰ ঘৰখন ধ্বংস কৰিলি দাদায়ো মোক মৰম চৰম নকৰা হ'ল চালা ৰিল এটাও বনাব নাপাওঁ উফ বাপ্পা যিহে একেবাৰে পিঠি বাটা ৰূপ দিছি এনাই পিছাত থকা মানুহ ভয়ে লাগে এই যে বহাগ মাহতে ইমান গৰম পৰছি
আৰু যি বাপা আহাৰে আহাৰ শাওন ভাদ এইগিলা আছে কি যি হ'ব এনেকুৱা সময়ত এক বাটি মদ পাব লাগে পুৰা চালাম ভৰাই লৈ নিমখ অলপ খাটাই দি আইঅ কি বঢ়িয়া লাগলে হয় পকা মদ খাই আমাৰ এই পেপাৰ ডালাৰৰ একো কাম নাই একো মদ অলপ বনাব নাযায় বাপা আহাৰে কি যি মাইকীটা বিয়া পাতি আনিলো মই বাপ্পা পথাৰত এয়া গুৰুৱে পানী খাবৰ সময় হোৱা নাই তাৰ একেবাৰে পুই পুই মদৰ কথাখিনি মনত পেলায়ে ঐ ৰাক্ষ বজাৰত যা এটাও বজাৰ নাই ঘৰত ঐ সিদিনাখন দেখোন মাত্ৰ বজাৰ কৰি আনি দিলো মই বাপা আহাৰে হা ইমান খাই পেলাইছা না তই কি মোক একলা খাও বুলি ভাবছা এই বইনাৰে তিলিঙা হ'ব পাৰে পেটটো মস্ত ডাঙৰ এক কাহি মাৰে বুজি পাইছা হলে তই নাখাই থাকা নেকি হে আগৰ দেখা নাছে কি আজিকালি নাছে কি বিয়াৰ পিছত শুকাই গিছো হ'ব আৰু এই বস্তিত যি আছে তাকে বিচাৰি আন আৰু যি আছে তাকে বনাও বুস্তি পেৰে মই তেল হালধি নিমখ লৈ আহোগে সেইখিনিকে আনি কেনে তাক বনাই খুৱাম না মই ইমান দিনৰ মূৰত খুলখুলীয়া ফোন কৰিছে দেখোন বুন্দি আহিবা লিয়ে বাস্তে না পিছে মই যাই আছো ৰটংলা বাস্তে না লাগি তাতে ৰখি থাক নহলে বেটৰী গাড়ী পাৱা যদি আহি থাক ভালে হ'ব আধাৰ পেৰে লৈ আহিম মই দে হ'ব দে এই শুনচোন এক কাম কৰোঁ দে মই যাই পেলাই লৈ আহোঁগে নাকি ইচ্ছাইছো ৰ'দত ওলাবা নৰছিলি ভণ্টি আহাৰ লগে লগে তই যাব পাৰাই হলি নেকি খুলখুলি আহিছি আজি কি ধুনীয়া আজি গাহৰি খাম লোকেল মুৰ্গী খাম মই যাম দি বাপ্পা একে গোটেই দিছোন বেং ভকলা চাপ মাৰা দি মাৰছাৱে দৰকাৰ নাই যাবা ময়ে যাম ভণ্টি কান্দবা মই যাম দে না দে বজাৰখিনি কৰি আনিম ভণ্টিকো অনা হ'ল মই পটককে লম্পেহা পিন্ধি লওঁ অলপ দে কি এইটো এতিয়া বোলে ৰ'দত যাবাই নৰে এতিয়ালৈকে টাউনতে যাব পৰা হ'ল কি যে মোটা এইটো ভগৱান কৃষ্ণ 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 ফুল খালি আনব যোৱা কথাটো অলপ ষ্টাইল কৰি যাওঁটো ভাল বাপ্পা তিৰপালখন লম্পেহা পিন্ধি ললিছোনে ষ্টাইলটো কেনে লাগছি ষ্টাইল হলং ফলং বাপ্পা এনে হলিছোন বৰ একেবাৰে গৰমত ফেফাই থাকা তই এই গৰম লাগা নাই নহয় এখন পাতলা লংপেন হাৱা হোমে এয়াৰ কণ্ডিশ্যন যে কি বজাৰৰ লিষ্টখন জানা না তই কি আনব লাগব কি আনব লাগব নহয় খালি মুখখন লৈ ঢং ঢংকে যা ঢং ঢংকে আহা নহয় মাংস আনবি ব্ৰইলাৰ আনবি লোকেল মুৰ্গী পুনি লৈ আহিবি আৰু কি আনব লাগব আৰু ইমান দীঘল মাছ আনবি কিন্তু ইমান দীঘল মাছ তেৰিকা একে পুঠি মাছ খাই খাই ইখিনি ডাঙৰ মাছ চিনি নাপালে কি তই যা হ'ব দে আনিম দে আৰু কল এক ঠক আনবি এক ঠক কলকাই খাব হাতী খাব নেকি হাতী নাখায় মই ভণ্টি খাব তাহাঁত কথা নকবি ভণ্টি যা চিধা যা কি যে হ'ব এইটো মোটা লগত গুণগুণ কি খবৰ মোৰো ভালে দে ভাল মানে মই ঘৰত আহিছো নহয় আমাৰ ইয়াতে এইবাৰ বহাগী বিদায়ৰ কাৰণে জুবিন দাক মাতিছে তাকে জুবিন দাক চাওঁ বুলি আহিলো তই নহ'লে এপাক আহি যাবি বহুত দিন আমাৰ ঘৰতো অহা নাই ন দে আহিবি আছো দে আৰু কি কবি আৰু আমাৰ বৌজনীও নহয় জানই দেখোন তই এইটো কওঁৱে দেখোন মই বৰ অশান্তি দিয়ে জাননে ৰাতিপুৱাৰ পৰা যে কাম চাম কৰি আজৰিয়ে নাপাওঁ মই তাই মোবাইলতে থাকে মই মানে কি ক'বা আৰু গোটেইখিনি কাম মোৰে হাতত জানানে দাদাও ভালে আছিলে আগতে তাইৰ লগত পৰি এতিয়া দাদাও বেয়া হ'ল কি কবি আৰু আছো দে এনেকে আৰু ক'ত বদনাম গা দেখলি ক'ত বদনাম গা নাই তই মই বদনাম গাইছো তোৰ ক'ত দেখছা তই মোৰ বদনাম গা তই যে গোটেই গাঁওখনত যে মোৰ যে বদনাম গাই ফুৰ তোৰ মই বদনাম গাইছো মই লগৰ ছোৱালীজনীৰ লগত কথাও পাতিব নোৱাৰো তেতিয়া ৰিল বনাই আছিলো তাকো শান্তি নিদিলি এতিয়া কথা পাতিব আহিছ মোৰ কাণত পানী সোমোৱা নাইতো বুজি পাইছা কাণেদি স্পষ্টকে শুনা পাইছো মোৰ যে বদনাম গাই আছিলি খাৱাখিনি কি এনে আহে নেকি সেইখিনি কোনে বনাইছে খাৱাখিনি টেবুলত বহিলে যে পাৱা সেইখিনি জুতি মাৰি হলি খাব পাৰা বাপ্পা মুখখন নাচাকিয়া সেই কেৰাহীটোত চব্জিখিনি লাৰি দিলে খানা বনোৱা নহয়তো আঞ্জাটো কোনে কাটি দিছে মই নাকাটিলে খাবই নাপালো হয় মই যদি কাম নকৰো দাদাইও ভুকে থাকিব লাগব কি যে বিয়া পাতছে দাদা এইটো দাদা চিন্তা লাগছে
পিছে এই ভাল চাই নিদিলি কিয়া দাদৰাচোন লোকে চাবা গৈছিল আনবা কাৰণে পাগলা হৈছিল দেখোন তেতিয়া খবৰ নাছিল এই আপি বেছি নকৰবি ভালে ভালে যে কাম কৰবি এনে মোৰ হাহাকাৰ লাগছে গুৰুক পানী খুৱাবা লাগে আহি কেনে ভাত আঞ্জা বনাবা লাগে মোৰ ভন্টি আহি আছে আচল কথা ইয়াতে বইনেৰে আহিবতো সেইকাৰণে চা একেবাৰে ভৰি হাত থৌ নথৌ লাগছে কোন আহিছে এইটো আমাৰ গাঁৱত পকা তুলতুল বিলাহীটো নিচিনা দেখে ইমান ধুনীয়া ছোৱালী একবাৰ ট্ৰাই মাৰি চাব পালি ভাল আছিল পতে নে নপতে বা যাওঁ কি চাব লাগছে তই হা বাইদেউ ক'ত যায় কিয় লাগে তই এনে সুধছো ক'ৰবাত যায় নেকি তই য'তে যাব লগা আছে তই যাই থাক বৰ ধুনীয়া লাগছিলে আপোনাৰ কাপোৰযোৰ কি ক'ব আহিছা তই কাপোৰযোৰ ভাল লাগছে তই ছোৱালী দেখা নাই কি ক'ব আহিছা আৰু লাইভত ছোৱালী জোকাবি তই হা আৰু যদি মোক জোকোৱা নহয় তোৰ চালা গোটেই গুটি বাহিৰ কৰি দিম কি দাম কাটা চিয়া ঐ মাৰি দেখোন গা বিষ উঠাই দিলা ঐ বাপা চকুটো মাৰছি আয়ো